তো নমস্কাৰ বন্ধুসকল, আমি আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ আমি আহিছোঁ। তো আমাৰ নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেল ট্ৰেভেলাৰ্ছ বয়জ অসম। আজি আমি আহিছোঁ হাজো ফুৰিবলৈ। এয়া চাওক, আই লাভ হাজো। তো বলক আমি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। যাব লাগিব আকৌ না ষ্ট্ৰাগল ৰানিং বেলা বয়স ভাগাত ধৰে কিন্তু বহুত কষ্ট হৈছে। তথাপিতো আপোনালোকক দেখা পাইছে এইটো এতিয়া ৰ'দ দি আছে, কিন্তু নহ'লে এইটো এতিয়া কি নাজাৰা ভিউ পইণ্ট আপোনালোকে চাওক। ৱাও,
এতিয়া আমি যাম মন্দিৰ দৰ্শন কৰিম, মন্দিৰ চাম। এই ফটো উঠিছে, ৱাও। এই চাওক নাজাৰা, হে দোস্ত। ধৰ্মীয় স্থান গেলে এনে শান্তিময় পৰিৱেশ থাকে সকলোতে, কিন্তু তাতো আৰু এনেকুৱা নজৰা থাকিলে আৰু কি লাগে কওকচোন আপোনালোকে। এই চাওক কি ৱাও। ইয়াত মানে যিটো ভিউ আপোনালোকে কেমেৰাত সেইটো অনুভৱ কৰিব নোৱাৰে, এইটো আপুনি ৰিয়েলিটিত আহিয়ে গম পাব। এইটো আমি ফিল কৰি আছোঁ, আপোনালোকে ফিল কৰিব নোৱাৰে। কামেশ্বৰ মন্দিৰ দৰ্শন শেষ হ'ল। আপোনালোকে ভাবিব পাৰে ড্ৰেছযোৰ কিয় চেঞ্জ হৈ আছে। ড্ৰেছ মানে ফটো শ্বুট থাকিলে আৰু ড্ৰেছ কি চেঞ্জ হৈ থাকে মিনিটক মিনিট। এই দুজনতে যি চেঞ্জ হোৱা নাই। আমাৰ ভাই ড্ৰেছ চেঞ্জ নাই, বাকী আমাৰ কেমেৰামেন আছে ভাইটি, ড্ৰেছ চেঞ্জ বেছি। ড্ৰেছ চেঞ্জ। এতিয়া আমি ক'ত যাম? আমি এতিয়া কামেশ্বৰ দেৱালয় চালোঁ, ইয়াৰ পিছত আমি ক'ত যাম বা? কেদাৰনাথ। আমি কেদাৰনাথ লগ পাই আছোঁ। A few moments later. এইবাৰ আমি চাব যাম ভীমৰ চৰিয়া। ইয়াৰ এই অলপ উঠি গ'লে পাম ভীমৰ চৰিয়া। বলক আমি যাই। ভীমে এই চৰিয়াটোতে ভাত খাইছিল। চাওক আপোনালোকে। আমি এতিয়া কেদাৰ মন্দিৰ খোজকাঢ়ি কাঢ়ি পাহাৰত উঠি আছোঁ ওপৰলৈ। বহুত কষ্ট একদম, মানে ঘামি ধুই দিছে। উপায় নাই, ইচ কৰক। গাইছ কেদাৰনাথত যাই আছোঁ গাইছ। মাজবাটৰ দৃশ্য এই, কিন্তু যামেই যাই হে ৰিম। এই ৰাস্তাটো অকণমান দেখাই দিয়ক। গাইছ এটা কথা কওঁ, যোৱাকালি চাউণ্ডৰ ভাড়া আছিল। ৰাতি 2টা বজাত উঠি ঘুমে, পুৱা 4টা বজাত উঠি, পুৱা 6:45 বাছ ধৰি এই পাহাৰত উঠাৰ কাৰণে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ট্ৰেভেলাৰ ভইচ অসমখন এক্সপ্ল'ৰ কৰা হ'ব। ফাইনেলি বহুত উঠি উঠি আহি পালোঁ। এতিয়া আমি এই চেৰিকেইটা বগাব আছে, এইকেইটা বগালে ফাইনেলি আমি কেদাৰ মন্দিৰ পাই যাম। দুই এষাৰ ওপৰত ক'ব নেকি? এইটো হৈছে সেইটো কেদাৰ মন্দিৰ। আপোনালোকে চাওক এইবিলাক, এই তাহানিৰ দিনতে এইবিলাক শিলত কাটি কাটি ডিজাইন এনেকুৱা কি ধুনীয়াকৈ বনাই থৈছে। ফাইনেলি আমাৰ কেদাৰনাথ মন্দিৰ চোৱা হ'ল। এতিয়া আমি যাব ওলাইছোঁ। এতিয়া আমি যাম পুৱামক্কা। এতিয়া আমি যাই আছোঁ পুৱামক্কা চাব। ইয়াত মানে এনেই দূৰে হয়, কিন্তু আমি এতিয়া শ্বৰ্টকাট যাম এই পাহাৰৰ ওপৰে। চাওক কেনেকুৱা ডেঞ্জাৰ ৰাস্তা এইবিলাক। এই চাওক, এতিয়া পাহাৰ ক্লাইম্বিং কৰি আছোঁ। এইবিলাক চাওক। গাইছ, ইয়াৰ পৰা যদি পৰিব লাগে না আৰু মানুহ বাচি থকাৰ চান্স নাই আৰু। টাটা বাই বাই, খতম। আমি চেষ্টা কৰি আছোঁ ওপৰলৈ যাব, কিমান দূৰ পাৰোঁ চাওঁ। ইয়াত দুটাই ৰ'লে তাতে ৰাস্তাটো চাওক কিমান ওখ। এইটো ইয়াত মানে বৰষুণ আহিলেতো একদমেই মানুহ নোৱাৰে উঠিব, বহুত পিছল হৈ যায়, তলত যাব। ইয়াত শুকান বতৰ কাৰণে আহিব পাৰি। এই চাওক সিহঁতে কিমান তলত আছে এই দুটা। এই ইমান জুমটো ভাল হোৱা নাই। আমাৰ দুটা ওপৰত গ'ল, মই এতিয়া মাজতে আছোঁ। ফাইনেলি আহি আমি ৰাস্তাটো পালোঁ ওপৰত, তললৈ উঠি এই দুটাই উঠি আহিব পৰা নাই। এতিয়া পুৱামক্কা ইয়াৰ পৰা 1 কিলোমিটাৰ। এইটো চাওক, ৰ'দ কিন্তু তামাম, ভিউ কিন্তু মজা। এই চাওক এই ভিউটো। আমি পুৱামক্কা ওপৰলৈ যোৱা এই পথটো পালোঁ। আহি এয়া আমি ফাইনেলি পুৱামক্কা আহি পালোঁ। ইয়াত এই চাওক পুৱামক্কা।
পোৱা মক্কা এৰিলোঁ এতিয়া আমি বহুত কষ্ট হৈছে তথাপিও ভাল লাগিছে এইটো পোৱা মক্কা সিমান্ত দুই এষাৰ নাই দিয়ক এনাৰ্জি নাই ন এনাৰ্জি আছে তথাপিতো অলপ সিমান নাই আৰু হ'লেও বঢ়িয়া ভাল লাগিল ফুল এক্সপ্ল'ৰ কৰিলোঁ আমি হাজো ভৱিষ্যতে আৰু কেতিয়া আহোঁ ঠিক নাই আগলৈ আহিবলৈ চেষ্টা কৰিম চাকৰি বাকৰি হ'লি তাৰে আগত আৰু পৰিয়ালৰ লগত আহিব পাৰোঁ কিন্তু ট্ৰেভেলাৰ বইজ অসমৰ পৰা এইটো ভিডিঅ' নাপায় ইয়াৰ হাজোৰ হয়নে আজিৰ ভিডিঅ' আৰু নাপায় নাপায় এইটোৱে বেলেগ ভিডিঅ' পাব ষ্টুডিঅ' নাক কাটি যাই আছোঁ বঙাইগাঁও নাক কাটি হিল দেখা পাব আপোনালোকে দেখাই আছোঁ ঠিক আছে এতিয়া ঘৰমা হৈ আছোঁ অলপ কিবা খাওঁ খাই কিনে বাছ আহি আছে আমাৰ তো বাছত উঠিম তাত একদম হাজাৰ টকা লৈ যাবা ঠিক আছে আহিলোঁ কি খাই কি খাব ডিছকাছ কৰিছোঁ এখন মেনু কি খাবা খাই কি দি দিয়া দি চিকেন বা কি দামে দে আর আমি মালিক নোৱাৰিব পুৰা হৈছি যা কাষ্টমাৰে আমাক মালিক বুলি ভাবছে এতিয়া আমি বাছ ৰখি আছোঁ ফাইনেলি আমাৰ বাছ আহি গ'ল এতিয়া আমি থিয় দি গৈ আছোঁ আজি আমি ফাইনেলি আমি আমাৰ ঘৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই স্থান আহি পালোঁ আজিলৈ ইমানেই বাই 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 বাই